হাই হেল্ল' নমস্কাৰ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোৱে বনোৱা ধৰণে মই এখন ঔষধি পাতৰ চব্জি বনাম বুলি তৈয়াৰ কৰি ল'লোঁ। নৰসিংহ পাতৰ ভেদাইলতা, লগতে মই আদা নহৰু পেষ্ট আৰু কেইটামান জিৰা দি লৈছোঁ। আৰু লগতে ভেদাইলতাখিনি সৰু সৰুকৈ কাটি সেইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত গ্ৰাইণ্ড কৰি ল'লোঁ, কাৰণ কিছুমানে ৰসটো ইউজ কৰে। মই পাতৰ সহ পিচিলোঁ, কাৰণ আমাৰ মানুহ সৰহ যিহেতুকে অকণমান সৰহকৈ লাগে আৰু ৰসখিনি দিলে অকণ পাতল হৈ পৰে, সেইকাৰণে মই পাতখিনিকে পিচি ল'লোঁ। আৰু লগতে এইখিনি আদা নহৰু আৰু জিৰা অকণমান আৰু অকণ জালুক সকলোখিনি তৈয়াৰ কৰি লৈ অকণমান বইল আলু লৈছোঁ। তাতে কেৰাহীখন গৰম হোৱাৰ লগে লগে মই ইয়াতে দি দিলোঁ তেল, আৰু কাটি থোৱা অকণ পিঁয়াজ আছিলে সেইখিনি দি দিলোঁ তেলত। আৰু এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। আৰু ইয়াত মছলাখিনি মই দি দিলোঁ। মছলাখিনি অলপ বেছি মছলা ব্যৱহাৰ কৰা নাই, মই অকণমানেই দিছোঁ। আৰু পানী দি দিয়াৰ কাৰণে অকণ বেছিয়ে হৈছে। মছলাখিনি ভাজি খোৱাত অকণমান পানী দি দিলোঁ। পানীখিনি দি অকণ ভাজি ল'লোঁ মছলাৰ গোন্ধটো যোৱালৈকে। আৰু ইয়াত মই দি দিম এতিয়া ভেদাইলতাৰ পিচি থোৱা মিশ্ৰণখিনি দি দিলোঁ। দি অকণমান উতল অহালৈকে ৰখি থাকিম। আৰু যেতিয়া উতল আহিব তেতিয়া মই বইল আলুখিনি ইয়াত দি দিম। বইল আলুখিনি দি দিলোঁ। আৰু এইখিনি উতল অহালৈকে অকণ সময় উতলাই থাকিম। তাৰপাছত মই ইয়াত মাছ দিম, কাৰণ মাছ দিলে গোন্ধটো খুবেই সুন্দৰ হয়। খালিয়ে ভাজি থোৱা মাছ আছিলে, সেইখিনি মই এতিয়া ইয়াত এডোখৰমান, মানে সকলোৰে হৈ এডোখৰ এডোখৰ দি দিম। আৰু সেইখিনি দি দিয়াৰ পাছত বহুত টাইম উতলাম, কাৰণ চব্জিখিনি অলপ উতলাব লাগে। মই ইমান বনাব নাজানো, কোনো যাতে বেয়াকৈ নকয়, কাৰণ ঘৰততো মায়ে বনাই খোৱালে। বিয়া হোৱাৰ পাছত দুজনীকৈ বৌ আছে, কাৰণ আমি তিনিজনী বোৱাৰী একেলগে থাকোঁ যিহেতু বৌ সৈতে প্ৰায় বনোৱা হয়। আৰু চব্জিখিনি আধা ঘণ্টামান হ'ল মানে উতলাই থকা। আৰু জলকীয়া দিয়াটো আহিব লাগিব। তিনিজনীৰ কাৰণে 3টা জলকীয়া দি দিলোঁ ঠাৰি সহ, কাৰণ যাতে লিক নধৰে। তাৰপিছত আমি তিনিজনী তেনেকৈয়ে খাম, আৰু সৰু পোৱালীয়ে নাখায়, মায়ে নাখায় যিটো জলকীয়া। আৰু অকণমান মই ইয়াত জালুকৰ গুড়া দিম। চব্জিখিনি হ'বলৈ কৰিম আৰু খোৱাটো নেদেখাওঁ বাৰু। জালুকৰ গুড়া অকণমান দি দিলোঁ। অলপ সময় উতলোৱাৰ পাছত চব্জিখিনি ৰেডি হৈ গ'ল। আৰু বাকী বেলেগ এটা ভিডিঅ'ত লগ পাম। ৰাখিছোঁ, বাই বাই। মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, আৰু ছাবস্ক্ৰাইব কৰি দিব দেই।